গুড মৰ্ণিং এভৰিৱান। কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আমাৰ এইপিনে দেখিছেনে, দেহাই দেউতাকক ৰাতিপুৱা সহায় কৰি দিবলৈ ৰৈ আছে। এইফালে আমাৰ বনাব লৈছে দানা, মানে গাহৰিৰ কাৰণে দানা বনাব লৈছে। কাৰণ যিহেতু আজি দেওবাৰ, স্কুল ডিউটি নাথাকে, সেইবাবে ৰাতিপুৱাতে কামটো কৰি আজৰি হ'লে দিনটোৰ কাৰণে আজৰি লাগে। সেইবাবে ৰাতিপুৱাতে মানে দানাটো পাতি লৈছে। আৰু আপোনালোকেও গাহৰিৰ দানা বনাইনে বাৰু কমেণ্ট কৰি জনাব। আৰু মই এতিয়া চাহ বনাব লৈছোঁ। ৰাতিপুৱাই মানে চাহ কাপ নাখালে ভাল নালাগে নহয় ন, সেইবাবে। আৰু এয়া মোৰ চাহ হৈ গ'ল আৰু মাজনা দি থৈ আহোঁ। আৰু ৰাতিপুৱা যে ইমান কাম হয় নহয়, মানে ক'ব নোৱাৰোঁ। আৰু দেওবাৰ দিনটো ক'বই নালাগে সকলোৰে। আৰু আমি যে গাহৰিৰ কাৰণে দানা বনাওঁ, আমি কিহেনো বনাওঁ আপোনালোকক কৈ দিছোঁ দেই। ইয়াত মানে চলি গৈছোঁ দেই, ৰ'ব। আৰু ইয়াত মানে কচু দিছোঁ আৰু তুঁহ দিছোঁ আৰু মানে পলিচ দিছোঁ। আৰু এইখিনি যে মানে চচটো বনাইছোঁ, আৰু সেয়া দুদিনৰ কাৰণে হ'ব। আৰু মানুহজনে সি আমাৰ বাৰীত কচু কাটি আছে। আৰু এইফালে আমাৰ বেটা চামুচে খাইছে। সৰুলাবিলাক এনেকৈ আৰু যিমান ধুনীয়াকৈ গলি নিদিয়ক, চামুচকৈ খোৱা সোৱাদেই বেলেগ চাগে সিহঁতৰ। এতিয়া বনাব লৈছোঁ মই পাস্তা, কাৰণ আমাৰ বেটাই পাস্তা খাই বহুত ভাল পায়। আৰু আজি যিহেতু দেওবাৰ, আজি ভাতটো অকণ মানে পাতোতে দেৰি হ'ব। আৰু মা নাই ধেমাজিলৈ, মা মোৰ ধেমাজিত আছেগৈ, মানে মোৰ মাৰ ঘৰত আছেগৈ। আৰু যোনবিলাকে মোৰ ভিডিঅ' চাই সেইবিলাকে জানে আৰু মোৰ মাৰ ঘৰ ধেমাজি হয় বুলি। আৰু মানে এয়া মই পাস্তা মানে বইল কৰি লৈছোঁ। আৰু এয়া বইল কৰি হৈ গ'ল। এতিয়া মই ভাজিটো বনাই লওঁ। আপোনালোকে পাস্তা খাই চাবচোন, এনেকৈ ভাজি বহুত ভাল লাগে দেই। সকলোৱে পাস্তা বনাব জানে, আৰু সেইকাৰণে মই কৈ থকা নাই। আৰু মই ইয়াত পাস্তা ৰেডি হৈ গ'ল। আৰু এতিয়া মানুহজন গ'ল ধান কুটাবলৈ, মোক মানে দানাখিনি চাবলৈ কৈ থৈ গৈছিলে। আৰু মই এতিয়া চাবলৈ আহিছোঁ, দানা হৈ গৈছে। আৰু আমাৰ তুঁহখিনি ওপৰত দি থৈ গ'ল যে, সেইকাৰণে মানে মই তুঁহখিনি হেঁচি দিওঁ তললৈ, যাতে তুঁহখিনিও মানে ধুনীয়াকৈ সিজি যায়, মানে মিহলি হৈ যায়। আৰু চবৰ লগতে মানে ধৰক তুঁহখিনিও অলপ মানে যদি সিজি যায়, তাত খুন্দু চাউল থাকে ন, তেতিয়া মানে সেইটো ফুলি যাব আৰু ভাতটো নিচিনা হৈ যাব। তেতিয়া মানে গাহৰি দানাটো নিমিলালেও হ'ব, সেইবাবে। আৰু আপোনালোকে বাৰু মানুহজনক এনেকৈ কামত সহায় কৰি দিয়েনে? মই বাৰু বহুতেই দিওঁ দেই, আৰু মোকো সহায় কৰি দিয়ে। আৰু এইপিনে মই বেটাক খাবলৈ মানে পাস্তা দিয়াই নাই, আৰু মই বেটাক পাস্তা দি ল'বলৈ আহিলোঁ। আৰু বেটাৰ কাৰণে মই পাস্তা ৰেডি কৰি আছোঁ। আৰু এইফালে মোৰ পাস্তা ৰেডি হৈ গ'ল। আমাৰ আগতে পাস্তা দেখি একেবাৰে এবাৰ খুচ নে? মনটো খুচ কৰি দিয়া। খাই লোৱা, খাই পিনি আকৌ নিজৰ কামত ব্যস্ত হ'বা দেই। মই কাম কৰোঁগৈ, তুমি এতিয়া খাই বৈ তোমাৰ নিজৰ কাম কৰি থাকিবা, মোক চিঞৰি থাকিবা দেই। আৰু এতিয়া মই দাংপতি আৰু আলুগুটি মানে ভাজি বনাবৰ কাৰণে কাটি লৈছোঁ। আৰু কাটি লওঁ, তাৰপিছত আপোনালোকক খুৱাইছোঁ। আৰু এইফালে মোৰ দাংপতি আলু কাটি হৈ গ'ল। আৰু পটলো মানে মই পাস্তা গুচাই ল'লোঁ ফ্ৰাই কৰিবৰ কাৰণে। আৰু এইপিনে মই জলকীয়া ছিঙিবলৈ আহিলোঁ, মানে মই এজোপা কণ জলকীয়া। আৰু মানে মোৰ ফুল ৰোৱা টাপতে হৈছিলে, আৰু মই এনে ৰুই দিলোঁ। এতিয়া মানে বহুত লাগিছে কণ জলকীয়া। আৰু কণ জলকীয়া হ'লে সুদাকৈও ভাতকেইটা খাব পাৰি, হয় নহয় বাৰু? মই কিন্তু যদি জ্বলা নহ'লে ভাত খাব নোৱাৰোঁ দেই। আৰু মানে এতিয়া আৰু জ্বলা দি খাম। আৰু মইহে বেছিকৈ আমাৰ ঘৰত জ্বলা খাওঁ, বাকীবিলাকে বাৰু ইমানকৈ নাখায়। খেলিব নালাগে, হা, দেৰিকৈ খেলিবা। গধূলি টাইমতহে বল খেলে, এতিয়া নেখেলে নহয়। কি হ'ল? মোবাইলটো চাবলৈ মই নিদিওঁ দেই। 1 মিনিটমান দিয়া। 1 মিনিটমান? মই যিটো কথা কওঁ সেইটো শুনিবা? সঁচাকেনে? আজি ভাত গোটেইকেইটা খাব লাগিব, তেতিয়া মই দিম চাবলৈ। আৰু মানে মোৰ ভাত পানী বনাই হৈ গ'ল। আৰু মানে মই এনেকৈ বাঢ়ি ল'লোঁ। আৰু মানুহজনৰ ধান কুটাই আহিলে। আৰু আমাৰ দেওবাৰ সাজটো আজি আমি এনেকৈয়ে খালোঁ আৰু দেই। আৰু মানে জলকীয়া মানে মই 3টা লৈছোঁ, আৰু মানে মানুহজনৰ কাৰণে 2টা লৈছোঁ। কিন্তু মানে পাছলৈ মোলৈ আহিব, আৰু মানুহজনে জ্বলা নাখায়। আমাৰ দেহাই মোকে দেখি মানে জলকীয়া এটা লৈ লৈছে, খাব পাৰে নোৱাৰে আৰু দেহাইহে জানে আৰু দেই। ভাত পানী খাই যাই অকণ বহি আছিলোঁ। আৰু মানে অকণমান শুলোঁ মানে মই শুলোঁ, বেটা মানে শুলে বুলি ভাবিলোঁ। আৰু নাই, মানে ভাত পানী খাওঁতে বহুত দেৰি হৈ গ'ল ন। আৰু মানে এতিয়া মানে পাছবেলা একেবাৰে গধূলি টাইম হৈছে। আৰু সেইফালে বেটাহঁতে ৰাস্তাতে মানে বল খেলি আছে। ভালকৈ দে বাবু।
খেল খেলি থকা ভিডিঅ'কণ যে মই মানে সেইকাৰণে ইয়াত সাঁচি ৰাখিছোঁ মানে দেউতাই ডাঙৰ হ'লে চাবৰ কাৰণে। ডাঙৰ হ'লে যেতিয়া মানে এইবিলাক দেখিব ন সি মনটোতে মানে বহুত ভাল পাব। এতিয়া চাওঁ বুলি ভাবিও চাব নোৱাৰোঁ। আৰু এতিয়া মই আহি ঘৰৰ পাছফাল পালোহি আৰু দানা দিবলৈ মোক কৈ থৈ গৈছিলে। আৰু ভিডিঅ'টো যদি মই কৈ থওঁ দানা কেনেকৈ দিম আজিলৈ আহোঁ তেন্তে নতুন এটা ভিডিঅ'তে আকৌ লগ পাম। বাই।